এয়া আমাৰ মাজত আহি উপস্থিত হৈছে বিহু এই গুৱাহাটী বিহু সন্মিলনীৰ পূৰ্বৰ কেইবাগৰাকীও বিহু সম্ৰাজ্ঞী সকলোলৈকে প্ৰতিগৰাকীলৈ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ এই ৰঙালী বিহুৱে যেন কঢ়িয়াই আনে সুন্দৰ ৰং প্ৰত্যেকৰে জীৱনলৈ। আমি অকণমান মনৰ কথা প্ৰত্যেকৰ পৰা জানি প্ৰথমতে মই মাইক্ৰফোনটো গায়ত্ৰী কোঁৱৰলৈ আগবঢ়াইছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই সকলোকে নৱবৰ্ষ অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ ওলগ যাচিছোঁ আৰু মোৰ জ্যেষ্ঠসকলক মই এই মঞ্চৰ পৰাই সেৱা জনাইছোঁ। এতিয়া মনৰ ভাৱ বুলি ক'লে 2004 চনলৈ ঘূৰি যাব লাগিব, কাৰণ মই 2004 চনত সময়টো পাইছিলোঁ। 2003 বৰ্ষতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু নেপালোঁ, বিফল হ'লোঁ। যিয়েই নহওক, এই প্ৰতিযোগিতাৰ বা এই মঞ্চখনৰ কথা ক'বলৈ গ'লে অনুভৱ অতি সুকীয়া, সেইটো তাৰমানে কৈ শেষ কৰিব নোৱাৰা। প্ৰথম কথা হ'ল, যেতিয়া মই সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছিলোঁ, সম্ৰাজ্ঞী প্ৰতিযোগিতাত 3 চনতো কৰিছিলোঁ, কিন্তু 4 চনত মই নাচিম বুলিহে আহিছিলোঁ। সম্ৰাজ্ঞী প্ৰতিযোগিতা এখন যে বেলেগ এটা ধৰক সেই ভাৱনা, মই আজি নাচিম, মুঠতে নাচি যাম মনৰ হেঁপাহেৰে। আৰু মোৰ লগত মোৰ ভাতৃ কল্যাণজিৎ দত্ত ইয়াত আছে, আজি থাকিব লাগে। নিপু মোতকৈ বহুত সৰু। যেতিয়া জোৰানাম ফাকি আমি আখৰা কৰিছিলোঁ, মই মাত্ৰ তাক এষাৰ কথাই কৈছিলোঁ, কোনেও সকলোৱে বাধা কৰিছিলে মোতকৈ বহুত সৰু কাৰণে যে নিমিলিব, গতিকে মঞ্চত নেলাগে। কিন্তু মই মোৰ গুৰু শ্ৰদ্ধাৰ নীলকণ্ঠদেৱত তেখেতক কৈছিলোঁ যে নহয় মামা, মোৰ লগত নিপুৱে গাব, যিয়ে নহওক গাব ইচ্ছা কৰিছে গাব। আৰু সেই অনুযায়ী মই মাত্ৰ তেওঁক কৈছিলোঁ যে তই যিয়ে নহওক সেইখিনি সময়ত যেতিয়া গাবি প্ৰাণ ঢালি গাবি, বায়েৰ বায়েৰ বুলি ভয়তে নাথাকিবি, কবি যদি অলপমান মোক ভয়ো কৰে। গতিকে মৰমৈ বুলি যেতিয়া গাবি, সেই মৰমটো আহিব লাগিব। আকৌ তই আকৌ বায়েৰ বায়েৰ বুলি একদম দূৰে দূৰে তেনেকৈ নাথাকিবি। গতিকে এই মঞ্চখনৰ অনুভৱেৰে একদম নাচিম আৰু হিয়া উজৰাই নাচিম বুলি আহিছিলোঁ, পাম বুলি ইমান কোনো ভবা নাছিলোঁ। পুৰস্কাৰ বুটলিবলৈ গুচি গৈছিলোঁ মই চানমাৰী মঞ্চলৈ। মোক আজি ইয়াত উপস্থিত থকা ৰঞ্জিত গগৈদেৱে ফোন কৰি মাতিছিলে যে তই পাবি লাগিছে, গুচি আহচোন, নহ'লে কিন্তু নাম মাতাৰ পাছত নাযাবি, আৰু ইয়াত এটা নিয়ম আছে। ঠিক সেইদৰেই মই আমাৰ বিহু এজনৰ লগত ইয়াত গাড়ীত নাহি মই বাইকত গুচি আহিছিলোঁ আৰু ফলাফল শুনিলোঁ। গতিকে সেইটো অনুভৱ নিশ্চয় উপস্থিত ৰাইজক মই বুজাবলৈ মানে নোৱাৰিম, কিন্তু এটা পুৰণি দিনত গুচি যোৱাৰ নিচিনা হয়। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, এই মঞ্চখনৰ যিটো বিশেষত্ব, ভৰি দিয়াৰ লগে লগে এটা বেলেগ এটা ধৰণৰ অনুভৱ, আৰু যদি আহিবলৈ নাপাওঁ সেইটো এটা খুব দুখ থাকি যায়। গতিকে সকলোৰে সুবিধা অসুবিধাৰ মাজত মোৰ আজি হস্পিটেলত মোৰ নিজৰ আচলতে ঘৰুৱা মানুহো আছে, মেইন কেয়াৰতে আছে ছাৰৰ হস্পিটেলত। হয়, গতিকে অপাৰেশ্যন হৈ গৈছে যোৱাকালি। আজি তথাপিও মই তেখেতক ICUত এবাৰ চাই পিনে মইছোঁ নহয় মই যামেই, সাজি কাচি হ'লেও যাম, কাৰণ যদি নাহোঁ মোৰ বছৰটোৰ কাৰণে মনটো উকা উকা হৈ ৰৈ যায়। গতিকে আহিলোঁ, সকলোকে এইখিনি মই মনোভাৱ ক'লোঁ। আপোনালোকক এটি যোজনা গাব বিচাৰিম। ধন্যবাদ। আমাৰ মাজত আছে জুণ্টি ভৰালী বাইদেউ, বিহু সম্ৰাজ্ঞী। মই জুণ্টি বাইদেউৰ ওচৰলৈ আহিছোঁ। জুণ্টি বাৰ ইমান যে ভাল লাগিছে, ইমান বছৰৰ মূৰত দেখিছোঁ এইখন মঞ্চত। জুণ্টি বাৰ দুআষাৰ শুনিব বিচাৰিম আৰু লগতে অলপ বিহু নামো শুনিম। বৰষা বালে বা নহয় আৰু ভণ্টি, তথাপি আজি কৈছোঁ বৰষা বা বুলিয়েই কৈছোঁ। ইমান ধুনীয়া ছোৱালীজনী, ফিগাৰ চিগাৰ ইমান ধুনীয়া মেইনটেইন কৰে, মানে অতিকে দেখাৰ লগে লগে মানে মোৰো এনেকুৱা লাগে কালিৰ পৰা ময়ো সুধি সুধি খাম নেকি বৰষা বা। হয় নহয়? হয়নে?
হয় দেখিছা এতিয়া মই বৰষাই আগবঢ়াই দিয়া মাইকটো আপোনালোকলৈ অশেষ সেৱা জনাইছোঁ নৱবৰ্ষৰ ওলগ জনাইছোঁ বহাগ বিহুৰ ওলগ জনাইছোঁ ৰঙালী বিহুৰ সকলো ৰঙেৰে উপচি পৰক সুখ সমৃদ্ধি সকলোৰে জীৱনলৈ আহক এতিয়া বৰষাবাই মোক ক'লে যে এটি গীত গাবলৈ ইয়াৰ আগতে মই আপোনালোকেতো আগতে মই মঞ্চত শাৰী পিন্ধি বহি থাকিলেও মোক নাচিবলৈ দিয়ে ইয়াতে মই 5টা প্ৰথম পুৰস্কাৰ পাইছোঁ 5টা আৰু একেলগে অল অভাৰ গোটেই অসমত 182টা প্ৰথম পুৰস্কাৰ গুৱাহাটীত এজনীও ছোৱালী নাই বাহিৰৰ জেগাতো নাই শিৱসাগৰ মঙলদৈ নগাঁৱত মই সকলোকে সুধিছোঁ ইয়াতে কোনোবা 182টা প্ৰথম পুৰস্কাৰ পোৱা আমাৰ বিহুৱতী আছে নেকি বাৰু সকলোৱে একেমুখে কৈছে নাই গতিকে মই এতিয়া আপোনালোকলৈ গীতটি গাবলৈ ওলাইছোঁ বহুত বছৰ মূৰত সুৰটো যদি বেলেগ ফালে যায়গৈ বিহু নহয় যদি কিবা হয়গৈ বেয়া নাপাব ও জানো বহিব আছি এই বিহুতি বুলিলে ৰবকে মই নোৱাৰো এৰি থৈ আহিছোঁ কোনোবা ঢুলীয়া আছে নেকি ককাইদেউ ঢুলীয়া ককাইদেউ আছে নেকি বাৰু অলপমান বজাবলৈ পাৰিবনে আহকচোন বাৰু জোনটি ভৰালীৰ লগত বেয়া নেপাব চাগে বজাই পেলাই ভালেই লাগিব যেন পাইছোঁ ঢুলীয়া ককাইটি অহালৈকে আমি পূৰবী বাৰ পৰা দুআষাৰ শুনিম পূৰবী বা ধন্যবাদ বৰষা পোনপ্ৰথমে মই আজি উপস্থিত সমূহ দৰ্শকবৃন্দলৈ ৰঙালী বিহু ওলগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই এইখন মঞ্চতে প্ৰথম বিহু কুঁৱৰী বিহু ৰাণী আৰু শেষত 1992 চনত 1992ত মই সম্ৰাজ্ঞী কিতাপ অৰ্জন কৰিছিলোঁ আজি কেইবাবছৰ আগৰ কথা আচৰিত লাগে কিন্তু মই যোৱা বছৰ মই এগৰাকী বিচাৰক হিচাপে আছিলোঁ খুব ভাল লাগিছে অভিজ্ঞতা নতুন অভিজ্ঞতা আছিলে এইটো সাংঘাতিক ডাঙৰ অভিজ্ঞতা যেতিয়া মোক মানে বিচাৰকৰ আসন গ্ৰহণ কৰিবলৈ কৈছিলে প্ৰথমতে কিন্তু মই সাংঘাতিক ভয়ো খাইছিলোঁ কিন্তু মই প্ৰত্যাহ্বান হিচাপেও লৈছিলোঁ মানে জীৱনত কিবা এটা কৰাৰ হেঁপাহ থাকে যিখন মঞ্চত তুমি পুৰস্কাৰ পালা সেইখন মঞ্চত তুমি এগৰাকী বিচাৰক হিচাপেও তুমি বহিব পাবা এইটো একচুৱেলি মোৰ কাৰণে বহুত ডাঙৰ অভিজ্ঞতা আছিলে যি কি নহওক আৰু খুব ভাল অভিজ্ঞতাই হ'ল বাৰু আৰু যোৱা বছৰটো প্ৰত্যেকেই জানে মঞ্চখন খুব ধুনীয়া মঞ্চ আছিলে খুব হয়তো আমি লাকি আছিলোঁ বুলি ভাবোঁ গায়ত্ৰী আৰু মই আছিলোঁ আৰু আমাৰ হাততে এইগৰাকী প্ৰতীক্ষা বুঢ়াগোহাঁই তাই বিজয়ী হৈছিলে সম্ৰাজ্ঞী 2023 খুব ভাল নাচিছিলে তাই খুব সঁচাকৈ পাবলগীয়া আছিলে চ' আমাৰ হাতেৰে যে এজনী খুব যোগ্য এগৰাকী যে সম্ৰাজ্ঞী আপোনালোকৰ হাতত তুলি দিব পাৰিছিলোঁ সেইকাৰণে বহুত বেছি সুখী অনুভৱ কৰিছিলোঁ আৰু মই বেছি কথা নকওঁ কাৰণ এই মঞ্চখন একচুৱেলি কথা কোৱা মঞ্চ নহয় আৰু আমি নিজকে অকণমান শিল্পী বুলি ভাবোঁ গতিকে আমি কথা কোৱা আমি শিল্পীসকল সদায় নাচি গাই ভাল পায় বা অভিনয় কৰি ভাল পায় কথা কোৱাতকৈ আমি নাচি ভাল পাওঁ গাই ভাল পাওঁ গতিকে এফাকি মই যোজনা জোৰোঁ যি ফাকি যোজনা মই বিহু সম্ৰাজ্ঞীত গাইছিলোঁ এই ঢোল পেঁপা বাজিছে ধন্যবাদ।
আৰু এইখিনিতে মই এটা কমিটিখনক অনুৰোধ কৰিব বিচাৰোঁ 1985 তাৰমানে 1985ৰ পৰা বিহু সম্পৰ্কী প্ৰথম অনুষ্ঠিত হৈছিল সেই তেতিয়াৰ পৰা 2024লৈ যাতে তেওঁলোকে প্ৰত্যেকৰ নাম এই বিহুৰ দিনাখনে যেতিয়া লাইট খুঁটা ইয়াত স্থাপন কৰে সেইদিনাখনৰ পৰা আমাৰ যেন প্ৰত্যেকৰ নাম যাতে ইয়াত সন্নিৱিষ্ট থাকে প্ৰত্যেকৰ নামবোৰ যাতে নামৰ লগতে চনটো যাতে থাকে 1985 চনৰ পৰা 2024লৈকে প্ৰত্যেকৰ নামটো যাতে সন্নিৱিষ্ট প্ৰত্যেকে যাতে পঢ়ি পাৰে এইটো ৰেকৰ্ড নহ'লে এইখিনি যদি কমিটিৰ ফালৰ পৰা নকৰে সদায় হেৰাই যাব কিন্তু এইটো মই বিনম্ৰভাৱে মই এইটো অনুৰোধ জনাইছোঁ মানে কৰ্মকৰ্তা আৰু কমিটিখনক দেই বৰষা তোমাক দিলোঁ দায়িত্ব দেই ধন্যবাদ কাৰণ মোৰতো বুজিছোঁ চিন্তা নাই এনেধৰণৰ কিছুমান পদক্ষেপ ল'ব লাগিব বৰ সুন্দৰ এইটো এটা প্ৰস্তাৱ আপুনি দিছে নিশ্চয় এই গ্ৰহণযোগ্য আৰু এইটো কৰিবই লাগিছিলে পলমে হৈছে পূৰবী গগৈ এগৰাকী সুন্দৰ মহিলাৰ লগতে সুকণ্ঠী গায়িকা বৰ সুন্দৰ নাচিছিলে বিহু যেতিয়া পূৰবী বাই নাচিবলৈ আহে আমি লাগি চাই থাকোঁ যেতিয়া নাচি থাকে পূৰবী বাক মঞ্চত পাই খুব ভাল লাগিলে আমাৰ লগত আছে সীমা কাকতি বা সীমা বা যে পাহিজনী আছিলে একদম কোনখন দোকানৰ গেলামাল খাইছা খোৱালে যে এতিয়া উপায় নাই আৰু মৰমৰ ফল সকলোকে নৱবৰ্ষৰ শুভেচ্ছা আৰু বিহু উদযাপন জনাইছোঁ ধন্যবাদ বৰষা ক'বলৈ গ'লে এইখন এনেকুৱা এখন মঞ্চ মোৰ কাৰণে মোৰ জীৱনত মোৰো এনেকুৱা এটা হৈছিলে যে মই যেতিয়ালৈকে সম্ৰাটী নাপাওঁ মই বিয়া নাপাতোঁ এনেকৈ 6-7বাৰ মাৰিহে তাৰপিছতহে পাইছোঁ সম্ৰাটী চেষ্টা কিন্তু ময়ো এৰি দিয়া নাই আৰু আজি যেতিয়া চবেই নাচি আছে ক'বলৈ খুব সহজ এনেকুৱা হৈছে কিন্তু নিজে যেতিয়া নাচে তেতিয়া গম পায় যে মানে নাচনীজনীৰ তেতিয়া কেনেকুৱা এটা অৱস্থা হয় সম্ৰাটী নাচি থাকোঁতে জানাজনীও পাহৰি যোৱা যায় বিশেষকৈ কুৱেশ্যন এনচাৰ আনতো মই সদায় পাহৰোঁ বৰষাও পাহৰে হয়নে বৰষা ইমান ডাঙৰ ভুল এটা কৰিছিলোঁ নহয় সেই বছৰ কিবা 50 বছৰ হৈছিল নে কিবা আমাৰ বিহুখনৰ আৰু কোন চনত আৰম্ভ হৈছে সুধিছে ইমানেই নাৰ্ভাছ হৈছোঁ মই চনটো ক'ব পৰা নাই 1952 চন মই মানে থৰ লাগি ৰৈ আছোঁ কি মানে বাপৰে একদম মানে ইমান ভয় খাওঁ আজি তাকে মই ক'ব খুজিছোঁ যে প্ৰশ্ন উত্তৰ শিতানটো আহিলে ঠিকে আছে বাৰু কিন্তু বিহু সম্ৰাজ্ঞী বুলি ক'লে চৌফালৰ পৰা তেওঁ জানিব লাগিব সেইটো ঠিক কিন্তু আমি নাচটো চাম নে প্ৰশ্ন উত্তৰক গুৰুত্ব দিম সেইটো এটা কিন্তু খুব গুৰুত্বপূৰ্ণ কথা কিয়নো খুব সুন্দৰকৈ নাচ পৰিৱেশন কৰি যদি কেৱল প্ৰশ্নৰ উত্তৰৰ বাবে তেওঁ বিহু সম্ৰাজ্ঞী হ'ব নোৱাৰে তেতিয়া অলপ দুখ লাগে কিন্তু দুখৰ বিষয় দুখৰ কথা সামান্য প্ৰশ্ন উত্তৰৰ কাৰণে বোলে সম্ৰাজ্ঞী নাপালোঁ সঁচাকৈ নাচনীজনীৰ কাৰণে বহুত দুখৰ কথা আৰু পূৰবী ইমান ধুনীয়াকৈ গালে এতিয়া মোৰ গাবলৈ নিৰ্দেশ জনাইছে বৰষা মই বেয়া গাইছোতো শুনিছিলে তাতকেতো বেয়া নোগোৱা বিহু বুলি মনত ফূৰ্তিতে কিবা এখানি গাই দিয়া নিৰমা শিকাইছিলে দেই ভাবিলে হ'ব নাই এতিয়া যাওঁ নেকি নিৰমা ভাবিলে ভাৱনা নুগুছে কল্পনা নুগুছে কল্পনা চিটিলে নুগুছে তুমি মোৰ হৃদয়ৰ পাগলী কৰিলা পাগলী মোৰ ডিঙিত লাগিলে ধন্যবাদ শতাব্দী আছে শতাব্দী বৰ এগৰাকী সুন্দৰ বিহুৱতী বিহু সম্ৰাজ্ঞী হৈছিল এখন মঞ্চতে মই শতাব্দীৰ কণ্ঠৰ পৰা দুআষাৰ শুনিবলৈ ইচ্ছা কৰিছোঁ নমস্কাৰ পোনপ্ৰথমে ইয়াত উপস্থিত থকা সমূহ বিহুপ্ৰেমী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু ইয়াত উপস্থিত থকা জ্যেষ্ঠসকল মোৰ বাসকলকো সেৱা জনাইছোঁ 3 বছৰ বয়সৰ পৰাই আচলতে বিহু নাচিবলৈ শিকিছিলোঁ বিহু নাচি আহিছোঁ সৰু বিহুৱতী হৈ থাকোঁতে ইমান এটা ভবা নাছিলে এই লতাশিল মঞ্চখনৰ কথা ইমান জনাও নাছিলোঁ
কিন্তু যেতিয়াই বৰবিহুৱতীত খোজ দিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই লতাশিল বিহুখনৰ কথা সুধিছিলোঁ আৰু তেতিয়াৰ পৰা মনটো আচলতে সম্ৰাজ্ঞী এগৰাকী হ'ম বুলি মনত এটা আশা ৰাখিছিলোঁ আৰু সেই তেনেধৰণে চেষ্টা কৰি আহিছিলোঁ 2015 বৰ্ষত লতাশিল বিহু কুঁৱৰী খিতাপটো পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই মোৰ আচলতে এই কষ্টখিনিৰ পিছত মোৰ মা দেউতা আৰু লগতে মোৰ আপোন বিহিনা বিহু দলটো আছিলে তেওঁলোকে বহুত সহায় সহযোগিতা আগবঢ়ালে মোৰ কাৰণে মোৰ লগতে মোৰ গুৰুসকল যাৰ পৰা মই শিকি আহিছোঁ আৰু এতিয়াও শিকি আছোঁ আৰু এনেদৰে কষ্ট কৰি পেলাই মই 2022 বৰ্ষত লতাশিলৰ বিহু সম্ৰাজ্ঞী খিতাপ পাবলৈ সক্ষম হ'লোঁ তাৰ বাবে এই লতাশিল মঞ্চখনকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা সুন্দৰ আচলতে মঞ্চ দিছে আমাক প্ৰতিভাসমূহ উলিয়াই আনিবৰ কাৰণে আৰু এই মঞ্চখন যেন সদায় উজ্জ্বলি থাকক তাৰে কামনা কৰিছোঁ শেষত এফাঁকি বিহু যোজনাৰে মই সামৰণি মাৰিব বিচাৰিছোঁ ইফে চাই কুৰুলি ও বাগৰ সেনাইতি ও কুকুৰ কুৰুলি আয় ইসেনাই কুৰুলিয়া ও বিহুৰে গত রত ও থাকিব নোৱাৰো ঘৰত এই মদাহৰৰে তালেতে অতিহীন কৈছনকা এই অতিহীন কৈছনকা আলাহতে হৰি পৰে আছে নাইতি হুৰ 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 বতাবলে যেতিয়া এই যৌৱনৰে বাৰিষা বতাহ বলে যেতিয়া ভয় লাগে মোৰ কপলিয়াই অজানো চান্দিয়ে উৰুৱাৰ কি কৰিম মই তেতিয়া ও তাকে ভাবি কপে মোৰ তাকে ভাবি কপে মোৰ হিয়াৰ কাচুন্দৈ হাবিলৈ মই গৈছিলোঁ কাচুন্দৈ কটাৰীখন নিনিলোঁ হে কাচুন্দৈ লতাইনো বেৰি বেৰি লতাইনো বেৰি বেৰি ধৰে কাচুন্দৈ বিহুলৈ মই গৈছিলোঁ কাচুন্দৈ খাচতি মই নিনিলোঁ হে কাচুন্দৈ লেখাইনো বেৰি বেৰি লেখাইনো বেৰি বেৰি ধৰে শতাব্দীক ধন্যবাদ জ্ঞাপন কৰিছোঁ শতাব্দীৰ এটা ঘটনা ঘটিছিলে বিহু সম্ৰাজ্ঞী হৈ যোৱাৰ পিছতে ঘৰত চুৰ হৈছিলে নহয়নে গতিকে বিহু সম্ৰাজ্ঞী এইবাৰো যিগৰাকী হ'ব সাৱধান হ'বলৈ অনুৰোধ জনালোঁ কিয়নো ৰাজহুৱাভাৱে কৈ দিয়া হয় তেওঁ কি পাইছে গতিকে ঘৰত যেন ভালকৈ তলা মাৰি থৈ ক'ৰবালৈ গ'লেও সেইটো এটা অনুৰোধ জনালোঁ এইখিনিতে আমাৰ মাজত আছে যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষা বৰগোহাঁই মই প্ৰতীক্ষাক দুআষাৰ ক'বলৈ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ বৰষাবা পোনপ্ৰথমতে সকলোকৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু জ্যেষ্ঠজনলৈ মই ইয়াৰ পৰাই সেৱা জনাইছোঁ আৰু মঞ্চত উপবিষ্ট মোৰ জ্যেষ্ঠজনলৈ মই সেৱা জনাইছোঁ আচলতে অনুভৱ সুকীয়া মোৰ এই পৰিক্ৰমাটো বহুত দীঘলীয়া বহুত কষ্টৰ ফলত মই আচলতে এইখন মঞ্চত আজি এনেদৰে থিয় হ'বলৈ পাইছোঁ আৰু এটা সুন্দৰ অভিজ্ঞতা সদায় মানে প্ৰত্যেক বছৰে
সদায় প্ৰেক্টিচটো কৰি পেলাই সদায় ভাবোঁ এইবাৰ যদি পাওঁ মই কেনেকৈ কথাখিনি ক'ম। সদায় মানে মই আইনাৰ মুখত চাই পেলাই ক'ম যদি মোক ইণ্টাৰভিউটো লয় মই কেনেকৈ কথাখিনি ক'ম। আৰু সদায় ভাবি অহা সপোন এটা মোৰ পূৰ্ণ হ'ল, সেইবাবে মই মোৰ মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰু 3 বছৰ বয়সৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত মই যোগদান কৰিছিলোঁ আৰু এই 3 বছৰ বয়সৰ পৰা আজিলৈকে মা মোৰ লগত আছে, সদায় আহে লগত আৰু সদায় বিহুলৈ ওলাই আহক, সদায় গালি খাওঁ, সদায় মোৰ দেৰি হয় মানে কম্পিটিশ্যনটো জইন কৰিবলৈ। মায়ে কয় বতাহখিনত সদায় সময়মতে সোনকালে বনা। আজিও মানে কি হ'ল, আজিও অকণমান ট্ৰেফিকৰ প্ৰব্লেম আছিলে, মায়ে মোক ইমান গালি পাৰিছে, ইমান দেৰি হৈছে। মই কৈছোঁ মা মই পালোঁ নহয় জানা নাই, অকণমান দেৰিকৈ গ'লেও কথা নাই। তাৰপিছত খুব এটা সুকীয়া এটা অনুভৱ। লতাশিল বুলি ক'লেই আচলতে খুব আৱেগ এটা আছে। আৰু বৰষা বাক যোৱাবাৰ নাপালোঁ, ভাবিছিলোঁ বৰষা বা আহিব ধুনীয়াকৈ মোক এনাউন্সমেণ্টটো কৰিব, কিন্তু এবাৰ লগ পালোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে আমাক এখন মঞ্চ দিয়াৰ বাবে আৰু আশীৰ্বাদ কৰিব যাতে সদায় ভালদৰে কাম কৰি আগবাঢ়ি যাব পাৰি। ধন্যবাদ। সঁচাকৈ এইখন মঞ্চ আৰু বিহু সমাগিক খিতাপ প্ৰতিগৰাকী বিহু নাচনীৰ বাবে এক সপোনৰ দৰে। এটা পৰ্যায়, এটা দীঘলীয়া বাট বিহু নাচৰ ক্ষেত্ৰত বিহু কুঁৱৰী, বিহুৱতী, বৰ বিহুৱতী সকলোবোৰ অতিক্ৰম কৰি সকলোৰে মন যায় বিয়া হোৱাৰ আগতে বিহু সম্ৰাজ্ঞী হৈ। বিহু সামৰিবতো কেতিয়াও নোৱাৰোঁ জীৱনত, যিয়ে বিহুক ভাল পায়, বিহু নাচি ভাল পায়, কিন্তু তথাপিও এই গাভৰু সময়ৰ যি বিহু মৰা হয় বা প্ৰতিযোগিতাত যোগদান কৰিব পাৰে, বিহু সম্ৰাজ্ঞীয়ে যিহেতু সৰ্বশ্ৰেষ্ঠ কিতাপ, সেই কিতাপ অৰ্জন কৰি সেইখিনিতে সামৰিবলৈ সকলোৰে সপোন থাকে। বহুতে হয়তো সেই সপোন সম্ভৱ কৰি তুলিব নোৱাৰে, কিন্তু তাৰ মানে এয়াও নহয় যে তেওঁ এগৰাকী ভাল বিহুৱতী নহয়। হয়তো ভাগ্যক্ৰমে কিবা কাৰণত থাকি যায়, যেনেকৈ মোৰ থাকি গ'ল। নিজৰ কথাকে কৈছোঁ আৰু তথাপিও হ'ব দিয়ক, আপোনালোকে বৰষা ৰাণী বুলি যিটো মৰম দিছে, বিহু সম্ৰাজ্ঞীটো পাহৰা নাই, তথাপি পাহৰিছোঁ বুলি ক'লোঁ আৰু এইখিনিতে। বাৰু মই অকণমান তুলিকা চাউৰাত আছে আমাৰ এগৰাকী লোক সংস্কৃতিৰ সাধক, আচলতে মৰাণ বিহুৰ লগত তেওঁ খুব ওতঃপ্ৰোতভাৱে জড়িত। মই এটি মৰাণ বিহুৰ শ্বুটিং কৰিবলৈ যাওঁতে তেওঁৰ পৰাই মৰাণ বিহু শিকিছিলোঁ। মইতো আচৰিত হওঁ, তেওঁ মৰাণ বিহু নাচে, আমাৰ বিহু এইটো বিহু নাচিব পাৰে। কিন্তু এটা কথা, মৰাণ বিহুৰ নাচখন আচলতে ওলোটা, আমি বিহু নচাতকৈ তাতে এনেকৈ ওলোটাকৈ মাৰে আৰু সেইটো সাংঘাতিক। দেখিবলৈ ইমান ধুনীয়া কিন্তু নাচিবলৈ ইমান কঠিন, হয়নে? নাচিবলৈ খুব কঠিন। ঠিক তেনেকৈ মই যেতিয়া এগৰাকী মৰাণ বিহু নাচনীক কৈছিলোঁ আমাৰ এই বিহুটো, এই শৈলীটো নাচি দেখুৱাবলৈ, তেতিয়া তেওঁ পৰা নাছিলে। কিন্তু তুলিকা চাউৰাক এনে এগৰাকী শিল্পী যিয়ে দুয়োটি নাচ বৰ সুন্দৰকৈ পৰিৱেশন কৰে। মই তুলিকাৰ মনৰ ভাৱ জানিব বিচাৰিছোঁ যে কেনে লাগিছে এইখন মঞ্চলৈ আহি। ধন্যবাদ বৰষা বা, আপুনি মোক এখন মঞ্চলৈ আনি এখন সমাজত চিনাকি দিয়াৰ বাবে বুকুৰ ধপধপনি উঠিছে। মই আজি এটা কথা ক'বলৈ আহিছোঁ। মই এখন মঞ্চলৈ সঠিককৈ মই চনটো ক'ব নোৱাৰিম। মই নাচিবলৈ আহিছিলোঁ এবাৰ, হয়তো কাৰোবাৰ চাগে মনতো আছে, যি বছৰ প্ৰফুল্ল মহন্তই ইয়ালৈ আহিছিল আৰু সেই বছৰ মঞ্চখন ভাগিছিল বতাহ ধুমুহাত। মই সেই বছৰ নাচিবলৈ আহিছিলোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে মই নাচিবলৈ নাপালোঁ। মোৰ ককা BS মৰাণদেৱে নাচিবলৈ লৈ আহিছিল। মই নাচিবলৈ লোৱা ক্ষেত্ৰত মঞ্চখন ভাগি গৈছিল আৰু প্ৰফুল্ল মহন্তৰ জাষ্ট নামিছিলে সিহে। হয়তো কাৰোবাৰ চাগে মনত আছে, কিন্তু মই চনটো ক'ব নোৱাৰিম সঠিককৈ, মই তেনে সৰু আছিলোঁ। কিন্তু এইখন মঞ্চত নচাৰ সৌভাগ্যখন নঘটিল। তাৰপিছত তেনেকৈয়ে তেওঁৰ পৰা মৰাণ বিহু শিকিলোঁ সৰুতে। মৰাণ বিহু শিকাৰ পিছত লাহেকৈ নাচিবলৈ শিকিলোঁ। শিকাৰ পাছত যিমানখিনি পাৰোঁ সংস্কৃতিটো জীয়াই ৰাখিবলৈ বা নতুন প্ৰজন্মক আগবঢ়াই নিবলৈ চেষ্টা কৰিলোঁ আৰু আজি চাগে তাৰেই ফল, তেওঁৰে আশীৰ্বাদ চাগে। সেইকাৰণে আজি এইখন মঞ্চত যোৱাকালি ৰাণী আৰু কুঁৱৰীৰ বিচাৰক হিচাপে আপোনালোকৰ মাজত উপস্থিত হ'লোহি আৰু খুব ভাল লাগিছে। এটা বুজাব নোৱাৰা অনুভৱ, য'ত মই নাচিবই নাপালোঁ আহিও, কিন্তু সেইখন মঞ্চত মই আজি বিচাৰক হিচাপে উপস্থিত হৈছোঁহি। হয়,
অকণমান মৰাণ বিহু এফাকি, মৰাণ বিহু নাম এফাকি শুনিব বিচাৰে? নিশ্চয়। প্ৰথমে যোজনা অকণমান গাই দিছোঁ। মেঘে গুমগুমালে বিজুলি মাৰি ঘনে অ হায় দেহ ভিতৰত কিহে গুমা বুজুৱানি নেমানে মনে দিহিনৈ পাৰে হৈ পাণ চিঙি আনিলোঁ পাণ চিঙি আনিলোঁ তোৰে কাটি আনিলোঁ চাৰি হাতু ঘৰ বিচাৰিচোন এফেৰি নাপালোঁ চোন এফেৰি নাপালোঁ সেয়ে দেখি নাহিলোঁ ঘূৰি ৰাতি হুমজিয়া মৰমী যামে তোৰে ঘৰলে যামে তোৰে ঘৰলে আৰে পায় থাকিবি শুই লাহেকৈ উঠিবি মৰমী মাৰি জ্বলাবি মাৰি জ্বলাবি হলিয়াও পোহৰে জুই। ঢোলৰ খুঁটবিলাক অকণমান বেলেগ হয় আৰু খুব ধিমি গতিত যায়। আমাৰ যিখন বিহু নাচ সেইখন যথেষ্ট স্পীডত গৈ থাকে আৰু ইয়াৰ নাচটো সঁচাকৈ ওলোটা আৰু নাচিবলৈ কিন্তু যথেষ্ট কঠিন। ইয়াৰ যোজনাটো যথেষ্ট কঠিন। যোজনাটো একেবাৰে তলৰ পৰা ওপৰলৈ গৈ উঠে আৰু নাচখন বৰষা বাক মই শিকাইছিলোঁ আৰু খুব সুন্দৰকৈ বাই এদিনত শিকিলে। মই কিন্তু সেইকাৰণে বাক কি বুলি কওঁ বা কি বুলি শুভেচ্ছা যাচিম মই নাজানো। ইমান সহজ নহয় কিন্তু মৰাণ বিহুটো শিকা। মই 2 বছৰ বয়সৰ পৰা মৰাণ বিহু নাচিছোঁ, কিন্তু মাজতে মই নচা বন্ধও কৰি দিছিলোঁ কাৰণ এখন বিহু নাচিলে এখন বিহু নাচিবলৈ অকণমান অসুবিধাই। যদি কোনোবাই অকণমান ধিমি গতিত গাই দিব পাৰে মই নাচি দিব পাৰিম বাৰু, কোনো কথা নাই। গাব পাৰিব? আপুনি গাই দিয়ক অকণমান। মাইকটো ধৰক, মই অকণমান গাই গাই তেনেকৈ নাচি দিম। মৰাণসকলৰ লোক সংস্কৃতি মৰাণ বিহু, সেয়াও আচলতে আমি সকলোৱে জনাটো উচিত, কিয়নো আমাৰ অসমৰে লোক সংস্কৃতিৰ এক অংশ। অকণমান মাজত